আজি আমাৰ শ্ৰীনগৰত সেকেন্ড ডে যোৱাকালি ডাল লেক ফুৰিলো আজি সেকেন্ড ডে আমি গৈ আছো ক'ত গৈ আছো সোণমাৰ্গ তাৰপিছত চাই থাকিব দেখুৱাই গৈ থাকিম ক'ত ক'ত যাম ধুনীয়া ধুনীয়া জেগা কিছুমান গতিকে নন এবাৰ আগৰবাৰ লোৱা ক'ত গৈ আছো আমি सोनमार्ग তুমি কেমেৰাতে হাতখন দি দিছা सोनमार्ग कितना किलोमीटर है भाई 90 किलोमीटर সোণমাৰ্গ গৈ আছো সাইড 90 किलोमीटर দেখুৱাই গৈ থাকিম এইটো পাহাৰৰ ওপৰত আহিব ৰবা এয়া এফালে কিশোৰতে গৈ আছো অবজাৰ্ভ কৰিলে তাৰ পৰা ধুনীয়াকৈ গুলি মাৰি থাকিব এইটো হৈছে আপোনাৰ ওপৰৰ যিটো হৈছে আকবৰ কা কিলা হৈছে শ্ৰীনগৰ টাউন তখন পুলিশ কেইটা আমি পাহাৰখন ফুলেৰে ভৰ্তি আছে মানে গোটেই ফুলে ভৰা আছিলে মানে এতিয়া বাৰু আমি একচুৱেলি সেইদিনাখন সোণমাৰ্গলৈ গৈছিলোঁ কিন্তু সোণমাৰ্গ গৈ থকা অৱস্থাত সোণমাৰ্গত যোৱা ৰাস্তাটো ব্লক হ'ল চ' ব্লক হোৱাৰ কাৰণে আমাৰ মানে প্লেনিংটো চেঞ্জ হৈ আমি গুলমাৰ্গ আহিব লগা হ'ল চ' গুলমাৰ্গ অহাৰ নেক্সট দিনাখন আমি আকৌ সোণমাৰ্গলৈ গ'লোঁ আমি আহি পালোঁ গুলমাৰ্গ ইয়াৰ পৰা ষ্টেচন হয় আৰু তাৰপিছত আমি ইয়াৰ পৰা যাম এইটো এয়া ষ্টেচন